লণ্ডনৰ এটা শান্ত ৰাতিপুৱা। এই চহৰখন এতিয়া মোৰ দ্বিতীয় ঘৰ যেন লাগে আৰু ইয়াত মই কেৱল কলিগছ পোৱা নাই, নিজৰ মানুহ পোৱা যেন লাগে। এয়া মিকেলা, মোৰ কলিগ। বেবীৰ লগত তাই নিমিষতে বন্ধু হৈ গ'ল আৰু তাৰপিছত ৰিচল আৰু শনিজো আহি পালেহি। তাৰপিছত বহি বহিয়েই কথা চলি থাকিল। ময়ো ইফালে খোৱাৰ শেষ প্ৰস্তুতিত লাগি গ'লোঁ। শেষত সকলো সাজু, এতিয়া খোৱাৰ পাল। জুচ পৰিল। মই কিবা কৰাৰ আগতেই শানিছে চম্ভালি ল'লে। অলপ পিছতেই মিকেলাৰ যাব সময় হ'ল। মিকেলা যোৱাৰ পিছতো আমাৰ আড্ডা আৰু খোৱা বোৱা চলি থাকিল। This is the laddu. This is made of sesame and jaggery. It's sweet. এইবাৰ তেওঁলোকক আমাৰ দুটা পৰম্পৰাগত জলপান খাবলৈ দিলোঁ। But just give genuine reaction. It's okay. তিলৰ লাড়ু আৰু মা কৰাই দুয়োজনীৰে অনেষ্ট ৰিভিউ পালোঁ। Genuine reaction. Oh, okay. তিলৰ লাড়ুটো দুজনৰে ভাল লাগিল, কিন্তু মা কৰাৰ সোৱাদটো তেওঁলোকৰ বাবে অলপ নতুন আছিল। যোৱাৰ আগতে সিহঁতে মোৰ বাবে এটা মৰম লগা ছাৰপ্ৰাইজো লৈ আহিছিল। আৰু অলপ সময় হাঁহি, গল্প আৰু ভাল লগা মুহূৰ্ত। শেষত বিদায় লোৱাৰ সময়ো আহি গ'ল। যোৱাৰ আগতে সিহঁতে বেবীৰ লগত অলপ সময় কটাই গ'ল। দূৰত থাকিলেও কিছুমান মানুহ নিজৰ হৈ পৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল লানি আনস্ক্ৰিপ্টেড ইন ইংলেণ্ডত। তেতিয়ালৈকে ভালকৈ থাকিব।